हेलो फ्रेंड्स गुड मॉर्निंग কি খবৰ কৈছো সকলোৰে খবৰ ভাল আমাৰো ভালেই বাৰু আৰু এয়া মই আহিছো দুপৰীয়া লাঞ্চৰ মেনু লৈ পিনে আজি একদম সিম্পল মেনু হেকাৰণে ভিডিওটো একদম সৰু সো হেকাৰণে আশা কৰিছো আপোনালোকে সম্পূৰ্ণকৈ চাব প্লিজ একদম স্কিপ নকৰাকে সো মই দালিটো এনেকৈ আগতে এনেকৈ পিয়াজ দি পিনে ভাজি ললো আৰু এতিয়া দালি পানী দিলো আৰু দালিটো মই আগতে এনেকৈ তিয়াই থৈছিলো প্ৰায় 1.5 ঘণ্টাৰ কাৰণে এনেকৈ হলে মানে দালিটো বহুত জলদি মানে হিজি যায় হেকাৰণে মই এনেকৈ তিয়াই থৈছিলো তো একদমই টাইম নালাগিলে হিজিয়ে গ'ল প্ৰায় তো তাৰপিছত মই ইয়াত দুটামান কেঁচা জলকীয়া লগতে দিলোঁ ইয়া ডাঙৰ ডাঙৰকৈ কাটি কোমোৰা এনেকৈ দি পিনে ভাল লাগে খাই গৰমৰ দিনত আৰু ক'লোৱে আজি মানে আমাৰ মেনুটো একদমই সিম্পল হয় সো এয়া কোমোৰাৰ এনেকৈ দালি আৰু গৰমৰ দিনত এনেকৈ খাবলৈ বহুত বেছি ভাল লাগে সো তাৰপিছত মই ইয়াত ভাজি আছোঁ দাংবডি এনেকৈ পিয়াজ দি পিনে ভাজি আছোঁ এনেকৈ খাবলৈ ভাল লাগে এনেকৈ সো ইয়াত জ্বলা মই অকমানো দিয়া নাই তাৰপিছত আৰু বেলেগ এটা আইটেম বনাম সো কি একদম শ্বেয়াৰ কৰিছোঁ আপোনালোকে আশা কৰিছোঁ মানে সম্পূৰ্ণকৈ ভিডিওটো চাব একদমেই সৰু ভিডিও বনাইছোঁ তো একচুৱেলি কথা হ'লকৈ কণ্টেণ্টৰ অভাৱ কণ্টেণ্ট নাই সেইকাৰণে সো এইফালে বনাইছোঁ মই বিলাহীৰ চাটনি বনাইছোঁ তো এনেকৈ আলু কাটি লৈছোঁ আলুখিনি মই অকণমান বইল কৰি ল'ম জাষ্ট অকণমান দেৰি কাৰণে সো এইফালে দাংবডি ভাজি মোৰ প্ৰায় কমপ্লিট হৈয়ে গৈছে মই অকণমান গ্ৰীণটো থকাকৈ ৰাখোঁ মানে তেতিয়া খাবলৈ ভাল বেছিকৈ ভাজি পেলালে গ্ৰীণটো একদম নাইকিয়া হৈ যায় তেনেকৈ খাবলৈ ভাল নালাগে আৰু লাভো নহয় সো তাৰপিছত মই এইফালে ভাজি হোৱাৰ পাছত মই এইফালে বনাই লৈছোঁ বিলাহী চাটনি এইটো বনাইছোঁ মই শুকান মাছেৰে শীতল দি পিনে বনাইছোঁ এইটো খাবলৈ বহুত বেছি ভাল লাগে আৰু মিষ্টাৰটো ফেভৰেট হয় তো আজিৰ লাঞ্চৰ মেনু আমাৰ এনেকুৱাই আছিলে ইমান একদম সিম্পলকৈ আছিলে তাৰপিছত ভাত এতিয়া বনামহে কুকাৰ খালী কৰিছোঁ এইফালে আছে দাংবডি এইফালে আছে দালি আৰু এইফালে আছে বিলাহীৰ লগত শুকান মাছৰ চাটনি তো আজি ভিডিওটো কেনে লাগিলে জনাবলৈ নাপাহৰিব তো দেখা হ'ব নেক্সট ভিডিঅ'ত বাই বাই